মৰ্ণিং 5:30 বাজিছে। মই কেৱল দৌৰি আছোঁ কেৱল দৌৰি আছোঁ। কিয় দৌৰিছোঁ আপোনালোকে হয়তো গম পোৱা নাই। ৰাতিপুৱা মই মৰ্ণিং ৱাক কৰিবলৈ বা ৰাতিপুৱাই দৌৰিবলৈ কোনো চখ লগা নাই, বুজি পাইছে নহয়? দেখিছে হাইৱে পিছ সেয়া দেখিছে হাইৱে দৌৰি আছোঁ ইমাৰ্জেঞ্চি। এতিয়া ক'ত গৈ আছোঁ কি কৈ আছোঁ মই গোটেইখিনি দেখুৱাই আছোঁ। প্ৰথমে ট্ৰেইন ধৰিব লাগিব, 6টা বজাত ট্ৰেইন আছে। গতিকে এতিয়া গতিকে ৰাতিপুৱাই টমটম চমটম পাওঁ নে নাপাওঁ সেইটো পিছৰ কথা। আৰু 10 মিনিট আছে, গতিকে মই লেট হৈ গৈছোঁ। দৌৰি দৌৰি যাব লাগিব, সোনকালে পাবগৈ লাগিব, ট্ৰেইনখন পাব লাগিব। আৰু ট্ৰেইনৰ যদি ক'ত গৈ আছোঁ কি কৈ আছোঁ গোটেইখিনি দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। প্ৰথমে ট্ৰেইনখন ধৰি লওঁ। ফাইনেলি দৌৰি দৌৰি আহিলোঁ, ইয়াত কোনোমতে ট্ৰেইনখন পালোঁ। এতিয়া বাকীখিনি কৈ আছোঁ শুনক। এতিয়া গৈ আছোঁ নগাঁও অন ডিউটি। বৰ্তমানৰ পৰা আৰম্ভ হৈ গ'ল ডিউটি। ৰাতিপুৱা 6টা বজাৰ পৰা, নহ'লে ট্ৰেইন নাপায় আৰু সময় লেট হৈ যায় বহুত। 6টা বজাত গৈ আছোঁ নগাঁৱলৈ কামৰ কাৰণে, সেইকাৰণে দৌৰি দৌৰি আহিছিলোঁ। উপায় নাই, কি ক'ব, কষ্ট নকৰিলে যত্ন অকল ভিডিঅ' বনাই থাকিলে নহ'ব, পেটটো নচলে। গতিকে বনাবলৈ আৰম্ভ কৰি দিছোঁ। ব্লগটো ৰাইজেও চাওক, ৰাতিপুৱাই কামত যে আমি যাওঁ, কষ্ট কৰোঁ অকণমান। গতিকে অকণ সহায় সহযোগিতা যদি কৰে, মৰম চেনেহ অকণ দিয়ে, তেনেহ'লে আগুৱাই যাব পাৰি আৰু নে কি কয় ৰাইজ? বাৰু যি কি নহওক, এতিয়া ট্ৰেইনত আছোঁ। আমাৰ লোকেল ট্ৰেইন, এখন শিলিগুৰি ট্ৰেইন, জখলাবন্ধাটো চিলঘাট টু শিলিগুৰি, এখন শিলিগুৰি যাব, শিলিগুৰি এক্সপ্ৰেছ। গতিকে এতিয়া নগাঁৱত যাওঁ, তাত বাকীখিনি দেখুৱাই আছোঁ। ফাইনেলি আমি নগাঁও ষ্টেচন পালোহি। টাউনত সোমাবগৈ, কাৰণ দৌৰা ভাগা দৌৰি দৌৰি আহি ট্ৰেইন ধৰিছোঁ। তাৰপিছত এয়া 1 ঘণ্টা যোৰা যাত্ৰা, তাৰপিছত নামিলোঁ। এতিয়া টাউনত সোমাওঁগৈ। ৰাতিপুৱাৰ নাস্তাটো কৰি লওঁ বুলি ভাবিছোঁ, সেয়েহে পুৰি 2খনমান খাই লওঁ ধুনীয়াকৈ, তাৰপাছত বাকীখিনি আগবাঢ়ো। ৰাতিপুৱাৰ নগাঁও টাউনখন দেখিছে, এইটো এটা চাৰিআলি হয়। কি শান্ত পৰিৱেশ, মানুহৰ সমাগম কম, গাড়ী বতৰ কম, কিন্তু সময় বাগৰাৰ লগে লগে এই ৰাস্তা কি ভিৰ ভাৰ হয়। সন্ধিয়া সময়ত আহিব নোৱাৰি, ৰাস্তাৰ ছাইড নাপায়, কিন্তু এতিয়াৰ পৰিৱেশটো চাওক কি সুন্দৰ। অসম কলেজ শিক্ষক সন্থাৰ সৌজন্যত সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাই দিছোঁ। বাহিৰখনে সংস্কৃতিৰ কিছু দৃশ্য আপোনালোকে চাবলৈ পাব, চাই থাকক, বহুত ভাল লাগিব, কাৰণ বহুত ভাল পালোঁ আমি। গতিকে আপোনালোকেও ভাল পাব, চাই থাকক।
আজিকালি এনেকুৱা পাতলা পাতলা লেটেষ্ট বনাইছে একদম এক্সিলেণ্ট 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 ঠেলা জুতি যোৱা যেনি চবতকৈ বেছি আৰু ট্ৰেভেলখন ভাঙি গৈ আছে ট্ৰেভেলখন বেছি দাঁত লাগিছে ফাইনেলি আহি পালোহি নগাঁৱৰ লাভাৰ ব্ৰিজ ব্ৰিজখন দেখা পাইছে আপোনালোকে এইখনে লাভাৰ ব্ৰিজ বুলি কয় আৰু ওচৰত আছে নগাঁও ছোৱালী কলেজ এটা কথা হ'ল এই ব্ৰিজখনৰ নাম লাভাৰ ব্ৰিজ কিয় হ'ল মই বিশেষকৈ নাজানো গম পোৱা মতে বহুত দিনৰ আগতে ইয়াত এহাল প্ৰেমিক প্ৰেমিকা মানে ল'ৰা ছোৱালী ছুইচাইড কৰিছিল বুলি গম পাইছিলোঁ হয়তো তেতিয়াৰ পৰাই লাভাৰ ব্ৰিজ বুলি জনাজাত হ'ল নতুবা ইয়াত আছে যেতিয়া ছোৱালী কলেজ আছে কাৰণ ছোৱালী কলেজ ওচৰতে আছে যেতিয়া ল'ৰাবোৰে চাগে ইয়াত আড্ডা দিয়ে সেইবাবেও হ'ব পাৰে ইয়াৰ সঠিক উত্তৰটো মোৰ লগত নাই জাষ্ট মই ধাৰণা কৰিছোঁ কাৰণ কলেজখন আছে যেতিয়া লেডিজ কলেজ সম্ভৱ ল'ৰাবোৰে ইয়াতেই অপেক্ষা কৰে নিজৰ প্ৰেমিক প্ৰেমিকাক লগ ধৰিবলৈ নহ'ব পাৰে যিসকলে জানে কমেণ্ট কৰিবচোন ময়ো জানিবলৈ আগ্ৰহী হৈ আছোঁ কিয় পৰিল লাভাৰ ব্ৰিজ হিচাপে কাৰণটো কি নগাঁৱৰ বাসিন্দা যিসকলে জানিব পাৰে গতিকে আপোনালোকে কমেণ্ট কৰিব এতিয়া যাওঁ নিজৰ কামলৈ বাৰীখিনি চাই থাকক গৈ আছোঁ নিজৰ কামলৈ এই ঘৰটোত একচুৱেলি আমাৰ বহুত লছ হ'ল আৰু বহুত আমাৰ কাম বাঢ়ি গ'ল কাৰণ চোৰ সোমাই চব কেবুল সোপা মানে ৱেৰ সোপা আমি ৱেৰিং কৰা আছিলে চব কাটি লৈ গ'ল এই যিবোৰ দেখুৱাই আছোঁ এইখিনি এইবোৰ দেখিছে আপোনালোকে চব ৱেৰ গুৰিতে কাটি কাটি লৈ গ'ল এতিয়া ডাবুল খৰচা ডাবুল এয়া দেখিছে এইটো ডিবি বক্স ওপৰত বহাব লগা হ'ল তলৰ ৱেৰ যিমান আছিলে এইখিনি এইটো উলিয়াব লগা হ'ল ইয়াৰ গুৰিতে কাটি চব সোপা লৈ গ'ল কিমান কষ্ট এয়া দেখিছে কেবুলেই নাই সেই ওপৰত কাটি চিঙি ভাঙি চব লৈ গুচি গ'ল কি ক'ম ইমানেই চুৰ হৈছে এয়া দেখিছে কেবুল টানি পেলাই লৈ গুচি গৈছে কাটি দিছে এই ওপৰত কাটিছে এই য'ত দেখি আছে তাত কাটি দিলে আৰু তলৰ এই ফুটাটোৱেদি তলত য'ত বক্স বহিব মানে বৰ্ডখন বহিব সেইফালেদি উলিয়াই টান মাৰি লৈ গুচি গৈছে ইমানেই চুৰ ইমানেই কষ্ট হৈছে আমাৰ এতিয়া বৰ্তমান নগাঁও পৰিৱেশ দেখিলে আপোনালোকে চুৰৰ তাণ্ডৱ দেখিছে এয়া ইয়াৰ পৰা তাৰ কাটি লৈ গৈছে য'ত চুইচৰ এইটো তলত চুইচৰ ইয়াত কাটি সি টানি উলিয়াই লৈ গৈছে এনেকুৱা চুৰ গোটেইখন বৰবাদ কৰিছে ঘৰ এতিয়া তাৰ জইন দিব লগা হৈছে ইয়াত ভাঙি আকৌ তাৰ উলিয়াই আকৌ ইয়াত জেবক্স বহাব লাগিব তাৰপিছত জইন দি আকৌ বৰ্ডলৈ নিব লাগিব এয়া দেখিছে এয়া অৱস্থা এয়া ৱাল কাটিয়ে গোটেই ঘুগুলা সেয়াৰ কাম ডিউটি দেখিছে কি শাস্তি চোৰে চুৰ কৰি নিয়াৰ কাৰণে এয়া অৱস্থা আমাৰ পূৰা ধূলি কাটিং কৰি গতিকে সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু চাই থাকিব লৈ আহি আছোঁ নতুন ভাল ভিডিঅ' লগ পাম নেক্সট ভিডিঅ'ত
গতিকে এতিয়ালৈ ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।